হেল্ল' গাইজ, হেপী হোলী সকলোকে। তো কি খবৰ চবৰে? আজি হৈছে ৰঙৰ উৎসৱ, সকলোকে শুভেচ্ছা জনালোঁ। আৰু আজি দিনটোত কি কি হয় চবকে দেখাই আছোঁ, চাই থাকিব। এই গাইজ, এতিয়া আমি যাব আছোঁ ৰঙিয়াত। আৰু ক'ত ক'ত যাওঁ চাই। এই ৰঙিয়া আমি যাই আছোঁ, যাম মানে আমি ডিলাৰত যাম গাড়ী ছাৰ্ভিচিং কৰিব, চাই থাকিব। গাইজ আহি পালোঁ ডিলাৰ, এতিয়া গাড়ী ছাৰ্ভিচিং কৰিব দিছোঁ। টিভি চাই আছোঁ আৰু সেইফালে গাড়ী ছাৰ্ভিচিং কৰি আছে। গাইজ গাড়ী ছাৰ্ভিচিং কৰা হৈ গ'ল, এতিয়া আমি ঘৰত যাওঁ, চাই থাকোঁ। তো পানী মাৰা মাৰি এইফালে জিকে দিছে আমাক চবকে ইয়াতে। গাইজ আহি পালোঁ ঘৰ, অৱস্থা চাওঁ। অৱস্থা আৰু যাই আছোঁ বেলেগত। যাই আছোঁ এতিয়া আমি গাইজ তাৰ ভিতৰে ভিতৰে। এই ফালচৰ পৰা তো ইয়াতে বাতাগিৰি আছে, আমি আহিলোঁ। পইচা তোলা মেইন গাইজ, পইচা মেইন। আমাৰ কাপোৰে জিকি আছে, কাপোৰে জিকি আছে, পইচা আনবি। অসমৰ নিচিনা ক'ব আমি দুখন গাড়ী না 2 টকা দিওঁ ভাল জানে। এইটো বাতাগিৰি আছে, চাওক। দিছো দেখোন দিছা নাই 2 টকা আৰু 2 টকা এটা দিয়া হৈছে। নাই পইচা খুচৰা পইচা নাই। গাঁৱৰ ভিতৰে ভিতৰে আমি যাই আছোঁ এতিয়া। কাষত যাই আছোঁ, ঘৰৰ পৰা আহিলোঁ, ঘৰত নাই। তো আহি পালোঁ বেতালা আৰু নিপিতৰ দোকান, ভিতৰত যাওঁ। এইটো চবৰে চিনাকি মিণ্টু দা কাম কৰি আছে। আমি আজি দোকান দিছোঁ, তো ভাই আহিলে ভাল লাগিল। গধূলি হ'ব আইটেম গিলা বনাওঁ, গধূলি আহিবা ভাই। ঠিক আছে, ঠিক আছে, হেপী হোলী। এই বেতালাৰ দোকান নিপুদা চাই আহিলোঁ, ভাল লাগিল। বেতালা ব্লগ বনাইছে কিবা এটা কৰি বঢ়িয়া ভাল লাগিল। তোমাৰ অহা নাই আৰু সন্ধিয়াবেলা আমি এতিয়া আমাৰ ৰেডি হোৱা নাই, 3টামান বাজিছে, এতিয়া 7টা বজাৰ আৰম্ভ হৈ যাব। ভাল লাগিল। আহি পালোঁ ঘৰ। আৰু ভিডিঅ'টো ইমান সেনেছিল। আৰু ভিডিঅ'টো যদি সকলোৱে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ। জয় আই অসম।